হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ ভালনে? আমি গৈ আছোঁ দাৰাগাঁৱতে। আমি চাইকেল চলাই গৈ আছোঁ। এয়া আমি অলপমান জিৰালোঁ আৰু যাবলৈ ওলাইছোঁ। এয়া কি সুন্দৰ পৰিৱেশ। এয়া আমি আহি পাই গ'লোঁ। বাহাতে চাইডে মইনা পুখুৰী যাব পাৰি। আমি সোঁহাতে যাম, সোঁহাতে দাৰাগাঁও। এয়া কি সুন্দৰ পৰিৱেশ। ৰ'দ নাই যদিও আমি যাই ভাল লাগিছে। পথাৰবোৰ সেউজীয়া হৈ আছে। এয়া আমি পাবলৈ অলপমান দূৰ আছে। এইখিনি বহুত ওখ, বহুত কষ্ট। তথাপিও মই মোবাইলটো লৈ ভিডিঅ' কৰি আছোঁ। মোৰ হাতত এতিয়াও মোবাইল আছে, কিন্তু বহুত এয়া আমি দাৰাগাঁও আহি পাই গ'লোঁ। চাব পাৰে এই কি ধুনীয়া পৰিৱেশ। আৰু এই আহি কেনে খোৱা ব্যস্তত লাগি গ'লোঁ। যি আনিলোঁ তাকে অলপমান খাবলৈ বুলি উলিয়ালোঁ। আৰু ভাগৰ মানুহটো হ'ল মই। চাওকচোন কেনেকৈ ডিছবোৰ দিছোঁ। ডিছবোৰ দি কিন্তু দেখিছানে, ভগোৱা নহওঁতেই তেওঁলোকে নিজৰ বস্তুবোৰ নিজে উঠাই ল'লে। কিন্তু মোৰ খাওঁতে দেৰি হৈ গ'ল। চাওকচোন কি ধুনীয়া লাগে। খোৱাৰ পাছত অলপমান ফটো উঠিলোঁ। এয়া